নমস্কাৰ বাইদেউ ভণ্টিসকল। আজি মোৰ কিটচেনত ৰেচিপি এটা লৈ আহিলোঁ। আজি মই বনাম বেচন আৰু মুৰ্গী মাংসৰ সৈতে এটা ৰেচিপি, আৰু আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এতিয়া মই বনাব আৰম্ভ কৰিম। মই ইয়াত আধা কেজি মুৰ্গী মাংস ল'লোঁ, আৰু মই এতিয়া ইয়াত দিম নেমুৰ ৰস। নেক্সট দিছোঁ নিমখ, এয়া 1 কাপ বেচন, এয়া নহৰু পেষ্ট, এয়া আদা পেষ্ট, এয়া হালধি, এয়া জলকীয়া গুড়ি, এয়া জিৰা গুড়ি, এয়া জালুক, আৰু এটা বস্তু দিম কণী, গোটেইখিনি সামগ্ৰী এতিয়া মই সানি দিম। মই ইয়াত অলপ কম পৰিমাণৰ পানী দিম। বেছি ঢিলা নকৰিব, গাঢ়া হৈ থাকিলে ভাল। এইটো এইখিনি হৈ গ'ল মেৰিনেট কৰা। মই কেৰাহী তুলি দিলোঁ। তেলখিনি গৰম হৈ লওক।
ছটিয়াই দিলোঁ। মই এইখিনি ফ্ৰাই কৰিলোঁ, ধুনীয়া হৈছে। আৰু এয়া চাওক, মই ডাঙৰ সাইজৰ 3টা পিঁয়াজ কাটি লৈছোঁ। এতিয়া মই এইখিনি আকৌ গেৰেপি নিচিনা বনাম। ইয়াত আপুনি পানী নিদিব আৰু সিমত এনেকৈ আপুনি 10 মিনিটমান থৈ দিব। 10 মিনিট হৈ গ'ল। এইটো চাওক, মোৰ এইটো ৰেচিপি বনোৱা হ'ল বেচন আৰু চিকেনৰ সৈতে।